Hello everyone, welcome back to my another vlog. More channel or another video le apnalok hokoluke swagatam janaisu. Gato dhui ahi ma vlog to start korisu. Bhabilu ini randomly eta vlog start koru. Ajir dintut moinu ki koru ki nokoru take apnalok dekhai thaku. To sai thakiba apnaloke. Guys, moi apnalokok koisilu je ghorte aji ki koru ki nokoru dekham kintu etia mur jabo loga hol town bankot kam eta ulale jabo lage hetu karone town jao. To sai thakiba apnaloke. এই পিনে হেলমেটটো লৈ লৈছো হেলমেটটো বহুত ইম্পৰ্টেন্ট অকল লৈ লৈছো বুলি তেনেকুৱা নহয় পিন্ধিও লৈছো দেই এতিয়া মই ৰেডি তো গৈ থাকো বলক এই পিনে মোৰ বসন্তিখনো উলিয়াই লওঁগে আৰু দদকো কৈ লওঁগে যাওঁ বুলি বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব দেই যিটি কাপোৰ লমি আছে দদ মালা আৰু এয়া হৈছে দদয়কৰ নাতিনিয়কৰ প্ৰতি থকা মৰম ইয়াৰ আমেজে হুকিয়া ভগৱানে কৰা দেখিনি মৰম যেনিবা মোৰ আছে এইফালে মই টাউন গৈ পালোগে গৈ পিনে ফাৰ্ষ্ট মই বেলেগ এটা কামহে কৰিব গলো বেংকলে নগলো মই আধাৰ কাৰ্ডৰ মোৰ ফোন নাম্বাৰ চেঞ্জ কৰিবলৈ আছিল হেতু কৰিবলৈ আধাৰ চেণ্টাৰলৈ গলো আৰু ইয়াতে বহুত মানুহ আহিছে আজি কিমান দেৰি হয় একো ঠিক নাই পাইতো নাই এতিয়া ওয়েট কৰিব লাগিব আৰু আহিছো যেতিয়া কৰিয়ে যাওঁ আকৌ বেলেগ এদিনা ইমান গৰমত আহাতকে আজি একেবাৰে কামটো কৰিয়ে লৈ যাওঁ আৰু ফাইনালি 1.5 ঘণ্টামান বহাৰ পাছত মোৰ টাইমটো আহিছে আৰু মই কৰিছোগে আৰু জলদিকে কামটো কৰিবলৈ বেছি টাইম নালাগে পটকে হৈ যায় কিন্তু মানুহে ধেৰ আছিল হেতু কাৰণেহে অলপ দেৰি লাগিলে ফাইনালি হৈ গল যেনিবা ইমান দেৰি হ'ব বুলি নেজানো দে জনা হলে মই নাহিলোৱে তাৰ পাছত বেংক আহিলো মই যেটো কাৰণে মই মেইনলি আহিছিলো টাউন পইচা উলিয়াবৰ কাৰণে থ্যাংক গড মই বেংকতো ৰব লগা নহল মানুহ একেবাৰে কম আছিল পইচা উলিয়া মই খাব লৈছো ইয়া লেমন আৰু পদিনা দি এটা ড্ৰিংক ইমানে গৰম হৈছে নহয় ইমান কিবা ঠাণ্ডা এটা খাও লাগিছিল তাকে খাই দিলো আৰু খাবলে ভালে লাগিলে দেই ইটো খাই মই লগালগ ঘৰ আহিলো ঘৰ আহি পালোই জাস্ট ফ্ৰেশ হৈছো এতিয়া অলপ ৰেষ্ট লম ইমান ভাগৰ লাগি আহিছে আৰু ৰ'দ ইমান দিছিলে নহয় মোৰ চুৰ বিষাই আহিছে এটো কাৰণে এতিয়া মই অলপ শুই লওঁ এপিনে মই শুই উঠি এতিয়া দদক খাবলৈ দি থৈ আহিলোগে পুৰি কিন্তু মই এটা আপোনালোকক কথা ক'ব বিচাৰিছো আপোনালোক কোনে কোনে সৰুৰে পৰা আইতা আৰু দদৰ মানে ককাৰ মৰম পাই ডাঙৰ হৈছে প্লিজ এটা কমেন্ট কৰিবচোন আমি বা আৰু মই একদম আনকন্ডিশনেল লাভ পাইছো মানে আইতা আৰু দদৰ পৰা ইমানে মৰম পাইছো নহয় আপোনালোকক কি কম আৰু যেতিয়া আমি সৰু হৈ আছিলো ন তেতিয়া আমাক বিচি সাধু কৈ হোৱাই মানে তেতিয়া আমাৰ এপিনে কাৰেণ্ট নাছিল সোনকালে আইতা ভাত বনাই আমি টোপনি যামগে বুলি মানে একদম গধূলিতে ভাতটো পাতিয়ে দিয়ে আৰু ভাতটো পাতি খুৱাই মেলি দদৈ তাৰ পিছত আমাক বিচি গৰমত খুৱাই আইতা এতিয়া নাই আমাৰ মাজত তথাপিও আইতা এতিয়া মৰমখিনি সদায় আছে সদায় মিছ কৰো আইতাক তাকে আপোনালোকক ক'বলৈ মন গ'ল কথাটো কিয় নাজানো এতিয়া মই আকৌ গা ধুগে টাউনলৈ যোৱাৰ আগত গা ধুই গৈছিলো যদিও এতিয়া ইমান গৰম উঠিছে নহয় আকৌ গা ধুগে Hello everyone, আজি next day হয় কালি মোৰ vlog কৰা নহলে আজি ৰাতিপুৱা ফোনটো লৈছো চুলিখিনি চাওক তেল হানি থৈছো ধুম বুলি ভাবি একদম হেপেট খাই আছে এইটো চাওক ইমান ডাঙৰ পিম্পল এটা উঠিছে ইমান বিষ হৈছে নহয় মোৰ এনেকে ৰ'দত যদি ওলাই যাও নহয় ঘামি জামি টাউন হক বা কৰবালে হক মোৰ এনেকে পিম্পল ওলাই ইমান ডাঙৰকে নোলাই কিন্তু কিয় নাজানো এবাৰ ইমান ডাঙৰকে ওলালে এইটো এই পিনে চাওক দদৈ খালৈ বনাই আছে ৰাতিপুৱা শুই উঠি গা ধোৱালৈকে দদৈ এইখিনি কাম কৰে আৰু কিবা কিবি ডলা বনাই চালনী বনাই খৰাহি বনাই এনেকুৱা ধৰণৰ বস্তু বনাই পিনে দদৈ মানুহক দি পিনে ভাল পায় পইচাৰ কাৰণে নহয় দে এনে বনাই দিয়ে দদৈ এই খালৈ দুটা বনাওতে চাগে 3 দিন লাগিছে গা ধুলো গা ধুই আহি মই ভাতটো খালো এতিয়া বহিছো অকমান আৰু বেলেগ একো বিশেষ মই এতিয়া কামেই নাই কি কৰিম দিনটো মই এনে থাকো খাওঁ ফোন দিব পাছ এনেকৈ মোৰ জীৱন চলি আছে এপিনে চাওক আজি বহুত ধুনীয়া বতাহ মাৰিছে একদম ফাগুন মাহ যেন আহিলে তেনেকুৱা লাগি গৈছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো যদি আপোনালোকৰ মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বাই বাই